আমাক সিম্পেথি নালাগে আসলে একচুয়ালি আমার সিম্পেথি নালাগে আমাক লাগে আপনার হল আমাক এটা অপরচুনিটি লাগে নট উই ডোন্ট নিড এনিবডি সিম্পেথি উই নিড অনলি অপরচুনিটি जो दिन धूप लगे आवे तो मैं छाँव बढ़ जावा तेरी खुशियों के खातिर मैं सारे जग से लड़ जावा यही मेरी आरज़ू कि तेरा ही मैं साथ दूं तेरा बन के रहूं सदा मैं परछावा तेतिया माने मोर बहुत राफली व्यवहार करिले आरो माने पैसा डिमांड কৰিছিল ৭০০০ টকা তেওলোকৰ ফোर्सৰ কাৰণে আমি নিউ কোচবিহাৰ ষ্টেচনত নামি গলো ৰাতি ১টা বজাত সেই দুজনী ছোৱালী গাভৰ ছোৱালী আৰু আমি তেনেকে নামি মানুহে মানুহৰ বাবে যদি হে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুষ মানুষের জন্যে জীবন জীবনের জন্যে আমাৰ এটা অনুৰোধ যাতে আপোনালোকে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে বিতুপনক অকণমান উৎসাহ যোগায় যাতে বিতুপনৰ কণ্ঠ অসম তথা ভাৰতবৰ্ষত জিলিকি থাকে মই খোৱা কোঠালিত শকুন্তলা তোমাৰ ছবি ৰাখিছো মোবাইলৰ ৱালপেপাৰ শকুন্তলা তোমাৰ ফটো ৰাখিছো মই খোৱা কোঠালিত শকুন্তলা তোমাৰ ছবি ৰাখিছো মোবাইলৰ ৱালপেপাৰ শকুন্তলা তোমাৰ ফটো ৰাখিছো আয়ে ভুলে বদিয়া পায়ে ভুলে পগলা মোৰেনো মনৰ কথা ক'লে জানো বুজিবা তোমাক লৈ জীৱনৰ শকুন্তলা দীঘলীয়া ৰচনা লিখিছো দীঘলীয়া ৰচনা লিখিছো আচলতে কি সুন্দৰ কণ্ঠ ভাষাৰে কৈ শেষ কৰিব নোৱাৰি বিতুপনৰ যি কণ্ঠ আপোনালোকক শুনালো প্ৰথমে আপোনালোক সকলোকে মই ভাস্কৰজ্যোতি হাজৰিকাই বডকাষ্টৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো মোৰ লগত আজি উপস্থিত আছে বডকাষ্টৰ আজিৰ অতিথি বিতুপন দত্ত জনপ্ৰিয় দৌৰত থকা এজন শিল্পী বুলি ক'লে ভুল নহয় বিতুপনৰ কণ্ঠ আপোনালোকে শুনিব কেইবাটাও সুমধুৰ গীত আমি আজি বিতুপনৰ কণ্ঠত শুনিম নমস্কাৰ মোৰ নাম শ্ৰী বিতুপন দত্ত আমি বিতুপনৰ লগত আপোনালোকক চিনাকি কৰালো আমি গান শুনিম কথা পাতিম তাৰ মাজেৰে আজিৰ যি আমাৰ বডকাষ্টৰ অতিথি বিতুপনৰ কণ্ঠত আন এটি সুমধুৰ গীত শুনিম কিন্তু তাৰ আগতে আন এজন কেমেৰাৰ আঁৰত থকা আনদিনা সদায় কেমেৰাত যিজন ব্যক্তি থাকে বডকাষ্টত আজি আমি তেওঁকো আপোনালোকৰ লগত চিনাকি কৰাই দিম আজি তেওঁকো আমি উলিয়াই আনিছো যাতে বডকাষ্টটো আমি কেইবাজনৰ মাজত প্ৰত্যেকটো অনুষ্ঠান যাতে চলাই যাব পাৰো তাৰো এক আমাৰ আখৰা আজিৰ আমাৰ লগত মোৰ সহযোগী হিচাপে আছে বিপ্লৱ কি কবা ধন্যবাদ বডকাষ্টৰ প্ৰথম কথাটো হ'ল যে আমাৰ আজি অনুষ্ঠানটো অকমান আমি সলনি কৰিছো হয় কেমেৰাৰ পাছফালে থকা মানুহবোৰ আমি আগফালে আহিছো আৰু কেমেৰাৰ আগফালে থকা মানুহবোৰ পিছফালে গৈছে গতিকে অকণ আন কিবা এটা ৰূপ ল'ব আজি অনুষ্ঠানে নিশ্চয় গান শুনিম তাৰ আগতে আমি কথা পাতিম তাৰ লগতে গান শুনিম বিতুপন দ্বিতীয়টো গীত আমি শুনিম হয় হয় তো দ্বিতীয়তে মই এটি হিন্দী গীতিকা শুনাও সুন্দৰ जाए आसमां झुक जाए तेरा चेहरा जब नजर आए जमीन रुक जाए आसमां झुक जाए
जाए तेरा चेहरा जब नजर आए तू इजाजत दे अगर तुझसे थोड़ा प्यार मैं कर लूं जाने जा बैठ मेरे सामने खाली दिल खाली नजर भर लो जाने जा तू खफा हो जाए आसमां झुक जाए तेरा चेहरा जब नजर आए हो तेरा चेहरा जब नजर आए সঁচাকৈ ক'বলৈ ভাষা নাই অকল অসমীয়া ভাষাতে নহয় হিন্দীটো এটা স্পষ্ট সুন্দৰ গীত আমাক উপহাৰ দিলে আমি পডকাষ্টৰ তৰফৰ পৰা বিতুপনলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আমি অকণ কথাৰ মাজলৈ আহোঁ বিতুপনৰ আপোনালোকে দুটাকৈ গীত শুনিলে কেনে পালে আপোনালোকে পডকাষ্টৰ দৰ্শকসকলে আমাৰ দৰ্শকসকলে আপোনালোকে কমেণ্ট কৰিব বিতুপনৰ সংগীতৰ প্ৰথমটো যাত্ৰা কি ধৰণে আৰম্ভ হৈছিলে আচলতে মই গীত 5 বছৰৰ বয়সৰ পৰা গাই আহিছোঁ সবতকৈ প্ৰথম মই আপোনাৰ ষ্টেজত উঠিছিলোঁ আপোনাৰ আমাৰ স্কুলত গহপুৰ টাউন স্কুলত মই সবতকৈ প্ৰথম পঢ়িছিলোঁ তাত সবতকৈ প্ৰথমত মোৰ এতিয়াও মনত আছে মই মানুহে মানুহৰ বাবে এই গীতটি দি মই প্ৰথম গাইছিলোঁ ষ্টেজত আৰু সেই গীতটি মই কম্পিটিশ্যনৰ কাৰণে গাইছিলোঁ চ' এই কম্পিটিশ্যনটোত মই সবতকৈ প্ৰথমে মই ফাৰ্ষ্ট পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ তেতিয়া দিনত চ' তাৰপিছৰ পৰা আৰু সেই আজিলৈকে গাই আহিছোঁ আৰু কণ্টিনিউ কৰি আহিছে হয় হয় আমি তেনেহ'লে বিতুপনে প্ৰথমটি গোৱা গীতটি আমি অকণমান শুনিম ভূপেন্দ্ৰাৰ এটি গীত যি গীতে আপোনাৰ মোৰ সকলোৱে হৃদয় স্পৰ্শ কৰে আমি তেন্তে গীতটো অকণমান শুনো আৰু পডকাষ্টৰ দৰ্শকসকলক অকণ মৰমৰ উপহাৰ তোমাৰ ফালৰ পৰা হয় নিশ্চয় মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুষের জন্যে জীবনের জন্যে একটু সহানুভূতিকে মানুষ দিতে পারে না ও বন্ধু মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহব কোৱা সমনীয়া মানুহে মানুহৰ বাবে সুন্দৰ বিপ্লৱ কি কবা এটি সুন্দৰ কণ্ঠ বিতুপনে এটি সুন্দৰ গীত গাই শুনালে পডকাষ্টৰ প্ৰতিজন দৰ্শক বিতুপন হয় মানুহে মানুহৰ বাবে যদিও অকণো নাভাবে এই গানটোত বহুখিনি ৰহস্য সোমাই আছে আৰু তুমি তোমাৰ জীৱনত মানুহে মানুহৰ বাবে নভবা কিবা ঘটনা ঘটিছে নেকি বাৰু হয় তেনেকুৱা ঘটনা এটা ৰিচেণ্টলি মোৰ লগত ঘটিছে যিহেতু আপুনি প্ৰশ্নটো সুধিছে মই ঘটনাটো কওঁ আপোনাক আচলতে ৰিচেণ্টলি এমাহ হৈ গ'ল আমি মাইচুৰলৈ গৈছিলোঁ মোৰ লগৰ আমাৰ স্কুলৰ দুজনী ছোৱালী মই আৰু তেওঁলোকৰ পেৰেণ্টছ গৈছিলোঁ আমি এডমিশ্যনৰ কাৰণে তেওঁলোকৰ ছোৱালী দুজনী এডমিশ্যন আছিলে বেংগলোৰত মোৰ আছিলে মাইচুৰত চ' সেইটো কাৰণে মই গ'লোঁ কিন্তু যাওঁতে মানে টিকেটটো যিহেতু মই চকুদি দেখা নাপাওঁ চ' বস্তুবিলাক মানে হেৰাই যাব পাৰে কাৰণে মই টিকেটটো মানে বেলেগৰ হাতত এজনৰ হাতত দিলোঁ কিন্তু মই ফটো ৰাখিছিলোঁ মোৰ মোবাইলত মানে টিকেটটোৰ কিন্তু মই টিকেটটো মানে কেৰি কৰা নাছিলোঁ মোৰ লগত মই ভাবিছোঁ এনেও মোৰ লগত কাম নাই মই নেদেখোঁ এইটো টিকেটটো চাই পেলাইনো কি কৰিম লৈ পেলাইনো কি কৰিম মই ফটো দি হৈ যাব চ' এজ ইট ইজ আমি ট্ৰেইনত উঠিলোঁ কিন্তু ট্ৰেইনত আপোনাৰ টিটি এজন আহিছিলে মোৰ আপোনাৰ
ট্ৰেইনৰ তো টিটিজনে খুজিলে টিকেট আছেনে নাই চ' মই ফটোখন উলিয়াই দেখুৱাই দিলোঁ তাৰপিছত মোক কৈছে অৰিজিনেল টিকেটটো ক'ত মই কৈছোঁ অৰিজিনেল টিকেটটো মই বোকা নাই মই এনেকৈ আপোনাৰ অসুবিধা হয় কাৰণে মই এনেই বোকা নাই এইটো মোৰ কাম নাই বুলি ভাবি পেলাই মই ফটোখন দি হৈ যাব বুলি ভাবিলোঁ কিন্তু তেওঁ তেতিয়া মানে মোৰ বহুত ৰাফলি ব্যৱহাৰ কৰিলে আৰু মানে পইচা ডিমাণ্ড কৰিছিলে 7,000 টকা তেওঁ আকৌ নতুনকৈ টিকেট বনাব লাগে সেইটো কাৰণে 7,000 টকা লাগিব চ' আমি বাৰে বাৰে বুজালোঁ যে চাওক আমাৰ লগত দুজনী ব্লাইণ্ড ছোৱালী আছে সেই দুজনীও নেদেখিছিলে তো মই আমি এতিয়া পেৰেণ্টছৰ লগত আমি এতিয়া পইচা পাতি ইমানটো অনা নাই এতিয়া ধৰি লওক 7,000 টকা ইয়াত এনেকৈ দি দিলে আমি কেনেকৈ কি কৰিম চ' মানে আপুনি কিবা এটা মিলাই দিয়ক মানে আপোনাৰ তাতো চাৰ্টটো আছে চাৰ্টটো চাই পেলাই আপোনাৰ আমাৰ তাত ID প্ৰুফ আছে যোনটো দি আমি টিকেটটো কাটিছিলোঁ সেইবিলাকো ভেৰিফাই কৰি গোটেই আপোনাৰ নামবিলাক আছে সেইবিলাক চবৰে ID আছে এনেকৈ ভেৰিফাই কৰি দিয়ক প্লিজ তাৰ লাগিলে কিবা এটা কমাই লৈ লওক নাই তেওঁলোকে নামানিলে তাৰপিছত তেওঁলোকে বহুত ফ'ৰ্চ কৰিলে কিবা কিবি ভয় খোৱালে সেইটো কাৰণে লাষ্টত আমি তেওঁলোকৰ ফ'ৰ্চৰ কাৰণে আমি নিউ কোচবিহাৰ ষ্টেচনত নামি গ'লোঁ ৰাতি 1টা বজাত সেই দুজনী ছোৱালী গাভৰু ছোৱালী আৰু আমি তেনেকৈ নামি গ'লোঁ তাৰপিছত আৰু আকৌ তাৰ পৰা গুৱাহাটীলৈ ঘূৰি আহিলোঁ যি য'ত পইচা টিকেট কটা হৈছিলে এনেই পানীত গ'ল তাত বুক কৰিছিলোঁ হোটেল সেয়া পইচাও পানীত গ'ল চব তেনেকৈ গ'ল আৰু সেই মানে ভাবোঁ আৰু মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে তেওঁ যদি মোৰ বাবে অলপ ভাবাহেঁতেন আমাৰ কাৰণে যদি অলপ ভাবাহেঁতেন চাগে সেইদিনা আমি গৈ পেলাই মাইচুৰত এডমিশ্যনটো ল'ব পাৰিলোঁ আৰু ছোৱালী দুজনী বেংগলোৰত এডমিশ্যন ল'ব পাৰিলে এতিয়া ছোৱালী দুজনী ঘৰৰ পৰা এতিয়া তাইক সিহঁতক বেংগলোৰলৈ নপঠিয়াও বুলি কৈ দিলে মানে সেইটো কেছ হোৱাৰ পিছত এতিয়া তাই দুজনী এতিয়া আকৌ আগৰ স্কুলতে এডমিশ্যন কৰাই দিলে সেয়ে আৰু তেওঁলোকৰ ভৱিষ্যতটো ধৰি লওক তাত তেওঁলোকৰ সপোন এটা আছিলে বেংগলোৰত পঢ়া কিন্তু সেই বেংগলোৰত পঢ়া সপোনটো তেওঁলোকৰ পূৰা নহ'ল সেয়ে আৰু বিতুপনে এটি সৰু কাহিনী আপোনাৰ মোৰ লগত শ্বেয়াৰ কৰিলে কিন্তু কাহিনীটো ক'বলৈহে সৰু তাত কিন্তু সোমাই আছে এটা প্ৰকৃত ৰহস্য কথা এই কাৰণে যে যেতিয়া এজন ব্যক্তিয়ে ৰেলৰ টিকেট এটা বুকিং কৰি লয় তেতিয়া তেওঁ যিটো লিষ্ট সেই লিষ্টটো টিটিৰ হাতত থাকে সেই লিষ্টটো টিটিৰ হাতত আছিলে তৎসত্ত্বেও বিতুপনৰ টিকেট এইটো বিতুপনে টিকেটটো মই অকণমান দেখাই দিছোঁ টিকেটটো আমাৰ এইটো টিকেটটো বিতুপনে কৰিলে বিতুপনে কৰাৰ পিছত বিতুপনে টিকেটটো ভুলবশতঃ তেওঁৰ হাতত নাথাকিলে কাৰণে টিটিয়ে 7,000 টকাৰ ঘোচ বিচাৰিছে আৰু বিতুপন লগতে তেওঁ দুজন যি সহযোগী আছিলে তেওঁলোকে দিবলৈ অমান্তি হ'ল তাৰপিছত তেওঁলোকক কোচবিহাৰত জোৰ জুলুমভাৱে নমাই দিয়া হ'ল আৰু তেওঁলোকে আকৌ পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব লগা হ'ল যদি বিতুপনৰ দৰে এজন শাৰীৰিকভাৱে সক্ষম যুৱকৰে এনেকুৱা এটা কাহিনী সংঘটিত হয় তেনেহ'লে আপোনাৰ মোৰ যিকেইজনে আমি পৃথিৱীৰ সুখ দেখিছোঁ পৃথিৱীৰ প্ৰত্যেকটো বস্তুৰ লগত আমি সম্পৃক্ত কিন্তু বিতুপন আপোনাৰ মোৰ দৰে নহয় বিতুপনে দুইটা চকুৱে বৰ্তমান দেখা নাপায় গতিকে বিতুপনৰ দৰে এজন উঠি অহা যুৱকক আপোনাৰ মোৰ অকণমান সহানুভূতিৰ প্ৰয়োজন আছে আপোনাৰ মোৰ অকণমান সাহস দিয়াৰ প্ৰয়োজনীয়তা আছে যাৰ জৰিয়তে বিতুপনৰ দৰে অসংখ্য বিতুপন আগবাঢ়ি যাবলৈ আমি যাতে সাহস আৰু অনুপ্ৰেৰণা হৈ থিয় দিওঁ তেওঁলোকৰ বাটত যাতে আমি সদায় সাহস হিচাপে সদায় আমি তেওঁলোকক যাতে সহযোগিতা আগবঢ়াব পাৰোঁ তেওঁলোকে আগবঢ়াই যাবলৈ বিতুপনে এটা সৰু ঘটনা আপোনাৰ মোৰ লগত বিতুপনে শ্বেয়াৰ কৰিলে কিন্তু এইখিনিতে কৈ থওঁ বিতুপন শাৰীৰিকভাৱে সক্ষম যদিও বিতুপনৰ এটা সবল মন আছে বিতুপনৰ আকাশ চোৱাৰ হেঁপাহ আছে বিতুপনে গোটেই পৃথিৱীখন জিনাৰ আশা আছে সপোন আছে আৰু সেই আশা সপোন ভগৱন্তই পূৰণ কৰক আমি বডকাষ্টৰ প্ৰত্যেকজন শুভাকাংক্ষীক আমি বিতুপনৰ হৈ ভগৱন্তৰ ওচৰত আহ্বান জনাবলৈ ক'ম যাতে বিতুপনৰ যিখিনি সপোন আছে যিখিনি আশা আছে সেইখিনি পূৰণ হওক আৰু বিতুপন ৰিচেণ্ট আকৌ তোমাৰ হেৰি হ'ল কিবা এডমিশ্যন হ'ল হয় তাৰপিছত নেক্সট আকৌ মই মাহঁতৰ দেউতাহঁতৰ লগত এই যোৱা 30 তাৰিখে ইয়াৰ পৰা গৈ আকৌ মাইচুৰলৈ গৈ এই 4 দিন জাৰ্ণি কৰি আকৌ এডমিশ্যন লৈ এতিয়া কালি ৰিচেণ্টলি আহি আমি ঘৰ পাইছোঁহি আমাৰ বডকাষ্টৰ দৰ্শকসকলৰ বাবে আমাৰ বডকাষ্টৰ দৰ্শকসকলৰ কাৰণে এটা শুভবাৰ্তা বিতুপনে ইতিমধ্যে এডমিশ্যন লৈ আহিছে আমি বিতুপনক আজি কালিৰ ভিতৰত লগ পালোঁ বুলিহে নহ'লে আমি বিতুপনক আৰু কিমান দিনলৈ হয় একচুৱেলি মোৰ এইটো ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বুলি এটা কৰ্চ হয় সেইটো 3 বছৰৰ কৰ্চ হয় আমি 3 বছৰলৈ চাগে লগ নাপালো হয় মাজে মাজে কেতিয়াবা আহিলে হয় আৰু আহোঁতে আমিও গম নাপালো হয় কিন্তু যাকে নহওক আজি ভাল লাগিলে আমি বিতুপনক লগ পালোঁ এইবাৰ কি শুনাবা আমাৰ বডকাষ্টৰ দৰ্শকসকলক ৰিচেণ্টলি মই নীলদাৰ লগত এটি গীত গাইছিলোঁ
বিহু গীত হয় চ' সেইটো গীতটো বহুত জনপ্ৰিয় হৈছিল জনপ্ৰিয় হৈছিলে হয় চ' সেই গীতটো গাব বিচাৰিছো মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাকৰ মনি কতেনো গৈ আছিলা বিচাৰি ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাকৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাকৰ মনি কতেনো গৈ আছিলা বিচাৰি ফুৰালা কতেনো গৈ আছিলা বিচাৰি ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা সপোনত মৰমি আকাশে চাপি দিঠকতি হলো যোৱা গয়া তৰে সপোনত মৰমি আকাশে চাপি দিঠকতি হলো যোৱা গয়া তৰে মৰম নোৱা কৰোৱা হিয়া জোৰৈ নকৰা মৰম নোৱা কৰোৱা হিয়া জোৰৈ নকৰা জানো মন মতলীয়া তোমাক দেখাৰ পৰা 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 আচলতে ভাষাৰে কৈ শেষ কৰিব নোৱাৰি বিতুপনৰ যি বিতুপন কণ্ঠ আমাৰ পডকাষ্টৰ দৰ্শকসকলক আমি শুনাই আছো কথা পাতি আছো কেইবাটাও সুন্দৰ গীত আমাৰ পডকাষ্টৰ দৰ্শকলৈ উপহাৰ দিলে বিতুপনক পডকাষ্টৰ দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছো বিপ্লৱ কি কবা কি সুমধুৰ কণ্ঠ হঠাৎ মানে বতৰটো ফৰকাল হৈ যোৱাই হৈ গ'ল মানে এনেকুৱা আছিলে তেওঁৰ ইয়াৰ আগৰ ঘটনাটোৱে অকণ আৱেগিক কৰি তুলিছে হয় জেলৰ ঘটনাটোৱে অকণ মনটো বেয়া লাগিছিলে হয়। আৰু আমাৰ চাগে পডকাষ্টৰ দৰ্শকসকলেও শুনিছে হয় তাৰ পিছত যিটো গীত গালে হয় গীতটো গোৱাৰ লগে এনেকুৱা লাগিলে হঠাৎ বৰষুণ যাক গুচি গ'ল বতৰটো ফৰকাল হৈ পৰিলে আচ্ছা মানে যিটো আমি বিষণ্ণতাত মানে অকণমান সোমাই গৈছিলো হয় বাৰু আৱেগিক হৈ পৰিছিলো আমি সকলো আৰু সোমাবলগীয়া বিষয়টোৱে সোমাবলগীয়া আৱেগিক হৈ তাৰ পৰিছিলো পিছৰ গীতটোৱে আমাক আকৌ উৎফুল্লিত কৰি তুলিছে কেইবাটাও আমি কথা পাতিলো এতিয়া আমি বিতুপনৰ লগত একেবাৰে শেষৰ অংশলৈ আমি গতি কৰিম নিশ্চয়কৈ কাৰণ সময়ৰ কথা আছে বিতুপন তুমি বৰ্তমান পঢ়িবৰ বাবে যাবা হয় তাত 3টা বছৰ সম্পূৰ্ণ কৰি তুমি ঘূৰি আহিবা হয় ঘূৰি আহিম মানে মই একচুৱেলি আৰু ফাৰ্দাৰ প্লেনিঙো আছে প্লেনিংখিনিৰ বিষয়ে অকণমান জানো আমি অকণমান আমাৰ জনোৱা। দৰ্শকক ফিউচাৰ হয় একচুৱেলি মোৰ ফিউচাৰ প্লেনিং হয় এতিয়া মই ক্লাছ 10 ৰিচেণ্টলি পাছ কৰিলোঁ চ' মই 11-12টো নপঢ়ি পেলাই মই ডাইৰেক্ট আপোনাৰ পলিটেকনিক ফৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনত 3 বছৰৰ সেই কৰ্চটো কৰিম চ' তাৰপিছত মই বিটেক নহ'লে BCA নহ'লে BE এই 3টা ডিগ্ৰীৰ ভিতৰত মানে ইঞ্জিনিয়াৰিং ডিগ্ৰী হয় ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ চ' এই ডিগ্ৰী 3টাৰ ভিতৰত মই যোনটোত মানে সক্ষম হওঁ সেইটো মই কৰিম কৰাৰ পিছত মোৰ এইম আছে 3টা কোম্পানীত হয় এটা হ'ল মাইক্ৰ'ছফ্ট এটা হ'ল গুগল এটা হ'ল চিস্কো এই 3টাৰ ভিতৰত যোনটোৰে মই আপোনাৰ এটা কোৰ্চ চবৰে কোৰ্চ থাকে সেই কোৰ্চটো যোনটো মই এলিজিবল হওঁ সেই কোৰ্চটো কৰি পেলাই যদি মই সুযোগ পাওঁ US যোৱা চ' USত গৈ পেলাই
সেই আমাৰ দেশৰ কাৰণে কিবা যিখিনি মই মোৰ ফালৰ পৰা কৰিব পাৰোঁ সেইখিনি মই কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰ নিচিনা মানুহবিলাকক বহুতে মানে আচলতে একো নোৱাৰে বুলি ভাবে, আপোনালোকে এইটো নিশ্চয় গম পাই চাগে। চ' মই সেইখিনি কাৰণে মই এটা ইনস্পিৰেশ্যন বনিব বিচাৰোঁ যে আমিও কাৰো কোনো মানে কোনো মানে আদাৰ ব্যক্তিতকে আমি কম নহয়, কোনো গুণেই কম নহয়। আৰু আমাক চিম্পেথি নালাগে আচলতে একচুৱেলি আমাক চিম্পেথি নালাগে, আমাক লাগে আপোনাৰ হ'ল আমাক এটা অপৰচুনিটি লাগে। নট উই ডোন্ট নিড এনিবডি চিম্পেথি, উই নিড অনলি অপৰচুনিটি। সেইটো একদম এইটো সকলো আমাৰ অসমীয়াবাসী আৰু গোটেই যোনে যোনে এই ব্ৰডকাষ্টটো চাই আছে সকলোকে মই এইটো মানে নিবেদন কৰিব বিচাৰোঁ যে আপোনালোকে কেতিয়াও আমাৰ নিচিনা মানুহক কেতিয়াও চিম্পেথি নিদিব, আপুনি সদায় অপৰচুনিটি দিব। এতিয়া মই আপোনাৰ আগতে আচলতে মই জিমো কৰিছিলোঁ, এতিয়া বহুত দিন মানে জিম কৰিব পৰা নাই। জিমত মই প্ৰথম যেতিয়া গৈছিলোঁ তেওঁলোকে মোক আচলতে অপৰচুনিটিটো দিয়া নাছিলে, তেওঁলোকে ভাবিছিলে যে মই নোৱাৰিম। কিন্তু ভগৱানৰ কৃপাত মই বহুত কম সময়তে মই বহুতখিনি প্ৰগ্ৰেছ কৰিব পাৰিলোঁ। সেইটো তেওঁ আকৌ পিছতকে যে ভাবি পেলাই অপৰচুনিটিটো দিলে, যদি তেওঁ ৰাজীৱ বুলি কয় ৰাজীৱ কুটুম, তেওঁ যদি মোক এই অপৰচুনিটিটো যদি নিদিয়াহেঁতেন তেওঁ আজি চাগে মই জিমত কৰিব নোৱাৰিলোঁ। সেইকাৰণে অপৰচুনিটি লাগে আমাক, চিম্পেথি নালাগে। হয়, শাৰীৰিক প্ৰতিবন্ধতা কোনো কাৰণতে প্ৰতিভা বিকাশৰ অন্তৰায় হ'ব নোৱাৰে। তাৰ হাজাৰ উদাহৰণ গহপুৰৰ বিতুপনৰ হাতত যাদু আছে। এই কেচিখন কি পদ্ধতিত শিকিছিলা বা তোমাৰ পঢ়া পদ্ধতিৰ বিষয়ে অকনমান চমুকে দৰ্শকসকলক? একচুৱেলি আমাৰ পঢ়াটো হ'ল আপোনালোকৰ যোনটো নৰ্মেল CBSE ছেবাৰ কোৰ্চ হয়, সেই ছেম কোৰ্চ হয়, কিতাপ ছেম, চব ছেম, খালি আমাৰ লিখা আৰু পঢ়া পদ্ধতিটো বেলেগ। একচুৱেলি আপোনালোকৰ যোনটো নৰ্মেল চাইটেড কোৰ্চ হয় সেইটো আপোনালোকে চকু দি চাই লিখে। চ' কিন্তু আমি সেইটো নহয়, আমি চুই পেলাই পঢ়োঁ আৰু চুই লিখোঁ। ব্ৰেইল পদ্ধতি বুলি কয় নেকি? সেইটো ব্ৰেইল পদ্ধতি বুলি কয় আপোনাৰ। এইটো আমাৰ লুই ব্ৰেইল বুলি কয়, তেওঁ ইনভেন্ট কৰিছিলে এইটো ব্ৰেইল। এইটো আমাৰ 6টা ডট হয়, 1 2 3 4 5 6। আপোনালোকে ABCD EFGH IJKLMNOP এনেকে আপোনালোকে মুখস্থ কৰে, কিন্তু আমি আপোনাৰ সকলো লেটাৰৰে এটা এটা ডট থাকে, এটা কোড থাকে। যেনেকে আপোনাৰ প্ৰগ্ৰামিং কোড তেনেকুৱা .1A .12B .14C 145D তেনেকে আপোনাৰ চবৰে এটা এটা কোড থাকে। সেই কোডটো আমি মুখস্থ ৰাখিব লাগে, আৰু সেই গোটেইকেইটা যিমান নাম্বাৰ আছে, গোটেইকেইটা এলফাবেটৰ যিমান নাম্বাৰ আছে চব সেই 6টা ডটৰ ভিতৰতে সেই গোটেইখিনি নাম্বাৰ আহি যায়। চ' সেই পদ্ধতিতে আমি লিখা পঢ়া কৰোঁ। আচ্ছা, বাকী কেতিয়াবা কেনেকুৱা লাগে যে ক'ৰবাত পাৰফৰ্মেঞ্চ কৰিব গৈছা, গীত গোৱা, ৰাইজে মৰম দিয়ে? আমি দেখিছোঁ গহপুৰৰ কেইবাটা অনুষ্ঠানত। তুমি অৰুণাচলতো কিবা এটা প্ৰতিযোগিতাত গৈছিলা? হয়, এতিয়ালৈকে আপোনাৰ গ্ৰেণ্ড ফিনালিটো হোৱা নাই, সেই গ্ৰেণ্ড ফিনালিটো হোৱা কথা আছে। গ্ৰেণ্ড ফিনালিটো টপ 5ত আছোঁ এতিয়া বৰ্তমান আমি। এইটো অৰুণাচল ষ্টেট লেভেলৰ এটা শ্ব' হয়, অৰুণাচল দিব্যাং আইডল বুলি। চ' এই ৰিচেণ্টলি কম্পিটিশ্যনটো হ'ব বুলি শুনা পাইছোঁ 15 তাৰিখে। জানো এইটো চিয়'ৰ নহয় এতিয়ালৈকে, যদি হয় নিশ্চয়। কেনেকুৱা লাগে ৰাইজৰ মানে বহুত বেছি মৰম পোৱা, আৰু ৰাইজে তোমাৰ গীত কিন্তু শুনি থাকিলে আমনি নালাগে? আমিও কেইবাটা অনুষ্ঠান বিতুপনৰ সন্মুখৰ পৰা আমি চাইছো, উপভোগ কৰিছো, অতি সুন্দৰ। আৰু ষ্টেজ যিবিলাক পাৰফৰ্মেঞ্চ বিতুপনে অতি সুন্দৰকৈ মানে মঞ্চখনৰ লগতে ৰাইজক নচাবৰ পৰাকে যিটো দক্ষতা, সেই দক্ষতা আছে। আমি বিহু ফাংচন কেইবাটাও বিতুপনৰ উপভোগ কৰিছো আমি সন্মুখৰ পৰা। গতিকে কেনেকুৱা লাগে তেতিয়া যেতিয়া ৰাইজে আৰু এটা বুলি কৈ যেতিয়া হাত তালি মাৰি দ্বিতীয়টো গান শুনিব বিচাৰে? আমি দেখিছো, আমি নিজে নাচিছো। হয়, আচলতে আমাৰ দৰ্শকসকল যে তেওঁলোকে কেতিয়াও ফেক নহবনে দেই, তেওঁলোকে সদায় এটা মানে যোনটো জেনুইন হয় সেইটো দেখুৱায়। সেইটো কাৰণে মই যেতিয়া গীত এটি পৰিৱেশন কৰোঁ, তাৰপিছত যোনটো উৎসাহ দিয়ে সেইটো মানে হৃদয় চুই যায়। আৰু মোৰ এনেকুৱা লাগে যে আৰু বেষ্ট দিওঁ মই, কাৰণ তেওঁলোকে মোক কেতিয়াও মানে ফেক উৎসাহ নিদিয়ে। এইটো মই জানো, আমাৰ দৰ্শকে সদায় ফেক উৎসাহ কেতিয়াও নিদিয়ে। চ' তেওঁ ভাল লাগে তেওঁলোকৰ, সেইটো কাৰণে মোক আৰু এটা বুলি চিঞৰে। চ' আৰু এটাত মই সেই বেষ্টটো দিবলৈ চেষ্টা কৰোঁ। আৰু নাজানো আৰু এইটো দৰ্শকে জানে, এতিয়া মইতো কি ক'ম নিজৰ বিষয়ে, কিন্তু দৰ্শকে জানে কি গাওঁ কি নাগাওঁ। সেই বিতুপনৰ মুখৰে সুধি আছে আৰু এটা, ৰাইজে কোৱা আৰু এটা। ভাস্কৰ, গান এটা শুনিম, এইকণতে কথা এটা সুধিব লাগিব। নিশ্চয়। বিতুপন, যিহেতু তোমাৰ ফিউচাৰ প্লেনিং ধেৰ শুনিলো আমি, তুমি বাহিৰলৈ যাবা, পঢ়া শুনা কৰিবা, ধেৰ তুমি ব্যস্ত হৈ পৰিবা, তাৰ মাজত সংগীত হেৰাই যাব নেকি বাৰু? নাই, সংগীতটো মই কেতিয়াও হেৰাই যাব নিদিওঁ। হয়, মই তাকে ৰিচেণ্টলি ভাবি আছো যে মই গোটেইখিনি ইনষ্ট্ৰুমেণ্ট লৈ যাব নোৱাৰিলেও মই এখন গীটাৰ তাতে কিনিম, নহ'লে মই ইয়াৰ পৰা লৈ যাম বুলি ভাবিছো গীটাৰ এখন।
এই গীটাৰখন দি মই যিমানখিনি গাব পাৰোঁ, মই ইউটিউব চেনেল আছে এটা, আপোনালোকেও যদি ব্ৰডকাষ্টে যোনখিনি চাই আছে সেইখিনি মোক ইউটিউবত চাৰ্চ কৰি চাব, ডনি প'ল' ষ্টাৰ্ছ বুলি, আৰু এটা ফেচবুকতো আছে বিতুপন দত্ত অফিচিয়েল। সেই মানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই মোৰ সংগীত জাৰ্ণিটো আগলৈ সৰু সুৰাকৈ যিমানখিনি পাৰোঁ আৰু মোৰ মাজতে সেইখিনি কৰি থাকিব চেষ্টা কৰিম। আৰু যদি মই পাৰোঁ এক্সটাৰ্নেলি যদি কিবা কোৰ্চ তাত মিউজিকৰ পাৰোঁ, যদি টাইম উলিয়াই পেলাই মই সেইখিনি কৰিব চেষ্টা কৰিম। মানে মিউজিকটো হেৰাই যাব নিদিওঁ। মই অসমৰ কাৰণে সদায় আছোঁ, মই আজি লাগিলে US-ত থাকোঁ বা ইয়াত আছোঁ, মই য'তেই হওক মই সংগীত চৰ্চা সদায় কৰি থাকিম। মানে বিতুপন অসমলৈ আহিলে আমাৰ ব্ৰডকাষ্টৰ দৰ্শকে তেওঁলোকৰ আকৌ দেখা পাব। হয়, নিশ্চয় 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 আমাৰ তোমাৰ অনুষ্ঠান আকৌ কৰিব পৰা যাব। হয়, কিয় নিশ্চয়। আৰু এটা প্ৰশ্ন থাকিলে তোমালৈ, তুমি কীবৰ্ডখন বজাইছা, হয়, ইয়াৰ লগত আৰু কি কি বাদ্যযন্ত্ৰ তুমি বজোৱা? মই ঢোল বজাওঁ, কীবৰ্ড বজাওঁ আৰু গীটাৰো বজাওঁ, তাৰপিছত আপোনাৰ কংগো বজাওঁ, তাবলা বজাওঁ, হাৰমনিয়াম বজাওঁ, সেইবিলাক। আপোনালোকে শুনিলে বিতুপনে কেইবাটাও বাদ্যযন্ত্ৰ বজাব জানে, আৰু আজি সম্ভৱ হোৱা হ'লে আমি দেখালো হয়, কিন্তু আজি সম্ভৱ নহয়। যা কি নহওক, বিতুপনৰ ৰাইজৰ মাজত গীত গাই থাকোঁতে যে আকৌ এটা চিঞৰে, সেই আকৌ এটা আমি শুনিম। তাৰপিছত আকৌ অকণ কথা পাতিম আৰু দুটি গান শুনি আমি আজিৰ অনুষ্ঠানৰ পৰা বিদায় ল'ম। গতিকে আপোনালোকে চাই থাকক আপোনালোকৰ প্ৰিয় অনুষ্ঠান ব্ৰডকাষ্ট। এবাৰ কি শুনা বিতুপন? হয়, যিহেতু আৰু এটা মই বাবুদাৰ এটি বহুত জনপ্ৰিয় গীত, তেতিয়া সময়ত আচলতে এই গীতটোৰ লগত মোৰ এটা অভিজ্ঞতা আছে দেই। মানে এই গীতটো মই আচলতে মোৰ তেতিয়া সময়ত মোৰ গান, মানে আগতেতো জানে কম্পিউটাৰত গান ভৰাব লাগে গৈ পেলাই মেমৰিত। চ' মই এই গীতটো আচলতে যেতিয়া ওলাইছিলে তেতিয়া মই এই কম্পিউটাৰত গৈ পেলাই ভৰাব পৰা নাছিলোঁ। চ' মই এই গীতটো মই কি কৰিছিলোঁ, মানে মই এদিন শুনিছিলোঁ স্পীকাৰ এটাত বাজি আছিলে এই গানটো। চ' মই ৰেকৰ্ড কৰি পেলাই, মানে মোবাইলৰ যোনটো বাই ডিফল্ট ৰেকৰ্ডাৰ থাকে, সেই ৰেকৰ্ডাৰ দি ৰেকৰ্ড কৰি পেলাই আৱাজটো ক্লিয়াৰ নহয় হ'লেও কষ্ট কৰি পেলাই শিকিছিলোঁ সেই গীতটো। চ' সেই গীতটো আপোনালোকক শুনাব বিচাৰিছিলোঁ। পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যা, গধূলি এৰি 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 ভণ্টি তোমাৰে ঘৰ পায়। পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যা, গধূলি এৰি 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 ভণ্টি তোমাৰে ঘৰ পায়। পদূলি মূৰতে গৈ তোমালৈ বাটেই চাওঁ, ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাওঁ, পদূলি এৰি 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 ভণ্টি তোমাৰে ঘৰ পায়। চকু পিৰিক 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 ভণ্টি তোমালৈ চা, দিপিচ 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 যেতিয়া তোমাক কাষত পায়। চকু পিৰিক 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 ভণ্টি তোমালৈ চা, কলিজা দিপিচ 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 যেতিয়া তোমাক কাষত পায়। গোলাপী দুগালতে মৰমৰে চুমা খাম, কলিজা লিখা আছে এটি মাথো তোমাৰ নাম, কলিজা দিপিচ 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 যেতিয়া তোমাক কাষত পায়। কলিজা দিপিচ 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 যেতিয়া তোমাক কাষত পায়। সঁচাকৈ এটি পিছত সিটো জনপ্ৰিয় গীত আমাৰ ব্ৰডকাষ্টৰ দৰ্শকসকলক বিতুপনে উপহাৰ দি আছে, আৰু আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ চেনেল ব্ৰডকাষ্ট। আমি বিতুপনৰ লগত কথা পাতি আছো, গান শুনিম। আমি আকৌ এটি কথা বিতুপনৰ লগত আলোচনা কৰিম। জীৱনত বিতুপন বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত, সংঘাত, দুখ বেদনা, এইবোৰ মানুহৰ জীৱন মাত্ৰেই স্বাভাৱিক। তাৰ মাজত এটি তুমি তোমাৰ সমাজখনৰ পৰা
বা তোমাৰ পৰিৱেশটোৰ পৰা পোৱা এটা তোমাৰ মনত ৰখা চিৰস্মৰণীয় ঘটনা এতিয়া আমাৰ পডকাষ্টৰ দৰ্শকসকলৰ লগত আমি আলোচনা কৰিম। আচলতে মোৰ মা দেউতাই মোক সৰুৰ পৰা বহুত ছাপৰ্ট কৰি আহিছে। মানে বহুতখিনি কিছুমান দেখা পোৱা যায় যে তেওঁলোকে এই ল'ৰাটো নেদেখে বুলি বহুতে এৰি দিয়ে। মোৰ লগৰ কিছুমান আছে তেনেকুৱা। হয়। কিন্তু মোৰ সেই ফালৰ পৰা মই আজিলৈকে সেই একো অসুবিধা পোৱা নাই মা দেউতাৰ ফালৰ পৰা। কিন্তু মোৰ পৰিয়ালৰ ফালৰ পৰা সৰু থাকোঁতে মই যেতিয়া জন্ম হৈছিলোঁ, মোৰ মাহঁতৰ দেউতাহঁতৰ মুখৰ পৰা শুনা পাওঁ। হয়। মোক কিছুমান পৰিয়ালৰ মেম্বাৰে মোক মানে মাহঁতক কৈছিলে যে মোৰ যেতিয়া পঢ়া সময় আহিছিলে, পঢ়োৱা স্কুলত নাম লগোৱা সময় আছিলে, তেতিয়া তেওঁলোকে কৈছিলে যে ইয়াক পঢ়াই পেলাই তাতে কি কৰিবি, ই দেখা নাপায় এডালে কি কৰিব। চ' সেই বস্তুটো মোক আজি আচলতে তেওঁলোকে যোনে কৈছিলে আচলতে তেওঁক মই ধন্যবাদ দিব বিচাৰোঁ। কাৰণ তেওঁৰ কাৰণে আজি মই সেই কথাটো যেতিয়া ভাবোঁ মই এটা সাহস পাওঁ যে মই সেই বস্তুটো আৰু চেলেঞ্জিং টাইপক লৈ চেলেঞ্জিং মোড এটা আহি গ'ল। হয় হয়। আৰে আপোনালোকে মোক সেই বুলি ভাবিছিলে, মই এই বস্তুটো আৰু মোৰ এটা সাহস লৈ মই আগবাঢ়ি গৈ আছোঁ আৰু গৈ থাকিম। নাজানো আৰু আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ যদি মানে সহযোগিতা থাকে তেওঁ মই জীৱনত কিবা এটা ভাল কৰিব পাৰিম। কিন্তু সেই বস্তুটো অলপ কেতিয়াবা দুখ দিয়ে ক'ব গ'লে। মানে তেওঁলোকে এই বস্তুটো কিয় ভাবিলে বা কিয় তেনেকে কিয় ক'লে তেনেকে। কিন্তু এইটো আচলতে সাহস এটাও দিয়ে। সেয়াই আৰু সেই তেনেকুৱা আৰু দুখটো ক'ব গ'লে কেতিয়াবা ধৰি লওক দুখ বুলি ক'লে আমাৰ এইটো চবৰে থাকেই দুখ এটা। আমি নিজৰ মতে ক'তো যাব নোৱাৰোঁ। মানে ধৰি লওক আমি এতিয়া ধৰি লওক মই যদি বিচাৰোঁ চেণ্টাৰলৈ যাবলৈ, চ' নিজেই আমাৰ মানে এইটো পৰিৱেশটো এতিয়ালৈকে সেইটো এক্সেচিবল হোৱা নাই। আশা কৰোঁ ভৱিষ্যতলৈ হ'ব। এক্সেচিবল হ'লে মানে ভাল হয়। কিন্তু আমি নিজৰ মতে যাব নোৱাৰোঁ। সেই কেতিয়াবা দুখ এটা থাকে আৰু কিমান মানুহ লগৰবিলাকক মাতি থাকে বলচোন ইফালে যাওঁ বলচোন ইফালে যাওঁ। সেইটো এটা দুখ এটা থাকে আৰু। কিন্তু বাকীটো এনেই তেনেকুৱা ধৰণৰ দুখটো নাপাওঁ আৰু ধৰি লওক। এটা অতি মানে মনৰ ক্ষোভেৰে বিতুপনে কৈছে তাৰ পৰিয়ালৰ লগত ঘটি যোৱা এটা ঘটনা। যা কি নহওক কেইবাটাও আমি গীত শুনিলোঁ, অসমীয়া শুনিলোঁ, হিন্দী শুনিলোঁ, ভূপেন্দ্ৰাৰ গান শুনিলোঁ। এতিয়া আমি শেষত তোমাৰ ভাল লগা এটি গীত जो दिन धूप लगे आवे तो मैं छाऊं बढ़ जावा, तेरी खुशियों के खातिर मैं सारे जग से लड़ जावा। यही मेरी आरज़ू कि तेरा ही मैं साथ दूं, तेरा बन के रहूं सदा मैं परछावा। तू मेरी हीर मैं तेरा रांझा, करता हूँ मैं तुझसे ये वादा, तेरे बगैर ना कोई दूजा सोनिए। तू मेरी हीर मैं तेरा रांझा, चाहूँ तुझे मैं खुद से भी ज्यादा, मैं एक प्यासा तू नीर बन जा सोनिए। आँखों को सुकून नहीं सामने जो तू नहीं, चैन फिर आता ही नहीं। हाथों में हाथ दे है जीना में साथ तेरे, नाम पे तेरी ये जिंदगी कर जावा। तू मेरी हीर मैं तेरा रांझा, करता हूँ मैं तुझसे ये वादा, तेरे बगैर ना कोई दूजा सोनिए। तू मेरी हीर मैं तेरा रांझा, चाहूँ तुझे मैं खुद से भी ज्यादा, मैं एक प्यासा तू नीर बन जा सोनिए। কেইবাটাও আমি জনপ্ৰিয় গীত বিতুপনৰ কণ্ঠত শুনিলোঁ। সঁচাকৈ বিপ্লৱ, আজি অনুষ্ঠানটো বিশেষ এটা জীপাল আমি শুনিবলৈ পালোঁ। কেইবাটাও জনপ্ৰিয় গীত কি ক'বা একেবাৰে শেষত? মানে এনেকুৱা লাগে কিছুমান সময়ত আমি বহুত ভিতৰলৈ সোমাই গ'লোঁ, বহুত দুখত সোমাই গ'লোঁ, তাৰপৰা আকৌ সকলোৱে আমি উভতি আহোঁ। এই অনুষ্ঠানটো আমাৰ মানে এনেকুৱা লাগিছে বহুতকেইটা ৰহন মিলাই মিক্স আপ কৰা হ'ল দুখ সুখৰ। কিছুমান এনেকুৱা ঘটনাই আমাক ক'লে বিতুপনে, যিকেইটা আমাক অলপ দুখ দিলে, আকৌ ধুনীয়া গানকেইটা আমাক সুখ দিলে। যাকে নহওক বিতুপন, কি ক'বা শেষত আমাৰ দৰ্শকক কি অনুৰোধ জনাবা? দৰ্শকক এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে সদায় মৰম দি থাকিব তেনেকে। কাৰণ আচলতে আমাৰ নিচিনা মানুহবিলাকৰ কাৰণে
আপোনালোক ভগৱান, দৰ্শকসকল ভগৱান। আপোনালোকে যদি বিচাৰে একেকোবে ক'ৰবাত পहुঁচাই দিব পাৰিব। আৰু আপোনালোকে যদি বিচাৰে মানে আজি মই ইয়াত আছোঁ, কাইলৈ মই ক'ৰবাত থাকিব পাৰোঁ আপোনালোকৰ মৰ্জি মতে। চ' সেই হিচাপত আপোনালোকে যদি সেই মৰমটো দিয়ে মই খুবেই আনন্দিত হ'ম, আৰু দিও আহিছে আজিলৈকে, আৰু ভৱিষ্যতলৈও যে তেনেকৈ দি থাকে। আৰু মই বিদ্যুৎপন দাহঁতৰ টীমটো আৰু ভাস্কৰ দা, বিপ্লৱ দাহঁতকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আহি পেলাই মোৰ লগত এই ব্ৰডকাষ্টটো মানে কৰিলে, সেই এটা সুযোগ দিলে মোৰ মনৰ কথাখিনি আপোনালোকৰ সন্মুখত ৰাখিব পাৰিলোঁ আজি। আৰু সেয়াই আৰু মানে আচলতে আপোনালোকে বিশেষকৈ এওঁলোকক ধন্যবাদ জনাব লাগে যে এওঁলোকে মোৰ ওচৰলৈ আহিলে আজি, নহ'লেতো মই আপোনালোকে নাপালে হয় মানে এই অনুষ্ঠানটো মোৰ লগত কৰিবলৈ বা এনেকৈ, কিন্তু এওঁলোকৰ কাৰণে হৈছে। চ' এওঁলোকক মই ধন্যবাদ জনাব বিচাৰিছোঁ। সেয়াই আৰু আপোনালোকে মৰম দি থাকিব, আগুৱাই গৈ থাকিম। আমি বিতুপনলৈকো আন্তৰিক ধন্যবাদ টিম ব্ৰডকাষ্টৰ ফালৰ পৰা। আমি দৰ্শকসকলকো আমাৰ এটা অনুৰোধ যাতে আপোনালোকে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে বিতুপনক অকণমান উৎসাহ যোগায়, যাতে বিতুপনৰ কণ্ঠই অসম তথা ভাৰতবৰ্ষত জিলিকি থাকক। তাৰ হেঁপাহ আছে, আকাশ চুবৰ মন আছে। আপোনাৰ অকণমান আন্তৰিকতাই, আপোনাৰ অকণমান মৰমেৰে বিতুপনৰ যি সুপ্ত প্ৰতিভা, সেই সুপ্ত প্ৰতিভাক অসম তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব। আৰু আমাৰ নতুন পেজটো আপোনালোকে যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে অতি ভিডিঅ'টো আমাৰ বেছি ভাল লাগে তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ, আজিলৈ সামৰিছোঁ।